Aadhaar details update কৰিবলৈ আপুনি মই প্ৰায় Aadhaar চেণ্টাৰলৈ যাব লগিয়া হয়। মোবাইল নাম্বাৰটো আপডেট কৰিবলৈ Aadhaar চেণ্টাৰত যাব লাগে। এড্ৰেছটো আপডেট কৰিবলৈ আমি Aadhaar চেণ্টাৰত যাব লাগে। কিন্তু এতিয়াৰ পৰা আপুনি আৰু Aadhaar চেণ্টাৰত যাব নালাগে। আপুনি Aadhaar চেণ্টাৰত গৈ 200, 300, 400, 500 টকা ভৰিব নালাগে। আপোনাৰ যদি পুৰণা মোবাইল নাম্বাৰটো হেৰাই গৈছে, নতুন নাম্বাৰ এটা কেনেধৰণে লিংক কৰিব, আপোনাৰ কোনটো বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক আছে সেইটো চাব পাৰিব। আধাৰ কাৰ্ড লিংক হৈ আছে নে নাই, KYC হৈ আছে নে নাই, এই সকলোবোৰ তথ্য আপুনি বৰ্তমান নিজৰ মোবাইলটোৰ জৰিয়তে কৰিব পাৰিব। আৰু এই সকলোবোৰ প্ৰচেছ আপুনি কেনেধৰণে নিজৰ মোবাইলৰ জৰিয়তে কৰিব, তাক যদি আপুনি জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাব লাগিব, শেষলৈকে চাব লাগিব আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো একদম স্কিপ নকৰিব, আপুনি শেষলৈকে চাব। ভিডিঅ'টো লাইক কৰিব, চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি দিব যাতে এনেধৰণৰ ইনফৰমেশ্যনসমূহ আপুনি আগলৈ পাই থাকিব পাৰে। এতিয়া পোনপ্ৰথমে আপুনি যদি আধাৰ ডিটেইলছ আপডেট কৰিব বিচাৰে তেতিয়াহ'লে আপুনি আপোনাৰ মোবাইলত এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। এতিয়া মই আপোনাক স্ক্ৰীনত দেখাই যাম, আপোনালোকে সেইমতে প্ৰচেছখিনি কৰি যাব আৰু সেইমতে যদি আপুনি কৰি যায় তেতিয়াহ'লে আপুনি আপোনাৰ আধাৰ আপডেট কৰি ল'ব পাৰিব। তো পোনপ্ৰথমতে আপোনালোকৰ মোবাইলত আধাৰ নামৰ এপছটো ডাউনলোড কৰি ল'ব। এই এপছটো আপোনালোকে প্লে ষ্টৰত উপলব্ধ, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু এপছটো ডাউনলোড কৰাৰ পাছত আপোনালোকে ইয়াত চিম্পল অপেন কৰিব এপছটো অপেন কৰি লোৱাৰ পাছত আপোনালোকে যিবোৰ পাৰ্মিশ্যন ইয়াত খুজিব এই সকলোবোৰ পাৰ্মিশ্যন আপোনালোকে এলাউ কৰি দিব। পাৰ্মিশ্যনবোৰ এলাউ কৰি দিয়াৰ পিছত ইয়াত চাওক এনেধৰণৰ ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। তাৰপিছত স্কিপ ইন্ট্ৰডাকশ্যন এণ্ড ৰেজিষ্টাৰ এই তলত যে দেখিছে ইয়াত ক্লিক কৰিব। তাৰপিছতে ইয়াত আই এম ৰেডি উইথ মাই আধাৰ ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ আধাৰ নাম্বাৰটো এতিয়া আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। নিজৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰি দিব। আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত আপোনালোকে কণ্টিনিউত ক্লিক কৰিব লাগিব। কণ্টিনিউত ক্লিক কৰাৰ পাছত ইয়াত চাওক আই এগ্ৰি বুলি ইয়াত তলত সৰুকৈ বক্স এটা দেখিছে, এই বক্সটোত ক্লিক কৰি আপোনালোকে প্ৰচিডত মাৰিব। প্ৰচিডত মাৰি দিয়াৰ পাছতে আপোনালোকে ইয়াত এনেধৰণে আহিব। তাৰপিছত চেণ্ড SMS বুলি আপোনালোকে ইয়াত এটা অপশ্যন দেখিবলৈ পাব। এই চেণ্ড SMSত আপোনালোকে ক্লিক কৰি দিব। চেণ্ড SMSত ক্লিক কৰাৰ পাছতে আপোনালোকৰ মোবাইলত এটা OTP যাব আৰু OTPটো ইয়াত অট'মেটিক ইয়াত ফেটচ হৈ যাব এনেধৰণে। আৰু তাৰপিছত এতিয়া আপোনালোকৰ কণ্টিনিউ টু ফেচ অথেণ্টিকেশ্যন বুলি আহিব আৰু কণ্টিনিউ টু ফেচ অথেণ্টিকেশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পাছত কণ্টিনিউ উইথ দিছ নাম্বাৰ বুলি আহিব। তাৰপিছতে বা ইউজ ৰেজিষ্টাৰ্ড নাম্বাৰ দুটা আছে, তাৰ পৰা আপোনালোকে যিকোনো এটা চিলেক্ট কৰিব পাৰে। এই আপুনি যিটো মোবাইল দি কৰিব সেই মোবাইলটোত যিটো নাম্বাৰ লাগি আছে সেইটো দি হৈ যাব। আৰু ইউজ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ এনেধৰণে আছে, এইটো দি কৰিব পাৰিব। আপোনালোকে কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পাছত ইনিচিয়েট ফেচ অথেণ্টিকেশ্যন তলত আছে, ইয়াত আপোনালোকে ফেচ অথেণ্টিকেশ্যনত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব আৰু এনেধৰণে আপোনালোকে ফেচটো আপোনালোকৰ মিলাই ল'ব। ইয়াত চাব, ইয়াত ব্লিংক টু কেপচাৰ আপোনালোকে মাত্ৰ তিনিটা চান্স পাব। এই তিনিটা চান্সৰ ভিতৰত যদি কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ অথেণ্টিকেশ্যনটো ফেইল হৈ যাব। আপোনালোকে আধাৰ চেণ্টাৰত গৈহে কৰিব লাগিব। ইয়াত চাওক অথেণ্টিকেশ্যন ছাকচেছ হৈ গ'ল, ফেটচিং ডিটেইলছ ইয়ৰ আধাৰ ইজ ৰেডি। ইয়াত প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পাছতে আপোনালোকৰ এটা পিন বনাবলৈ আহিব আৰু পিনটো আপোনালোকে ক্ৰিয়েট কৰি ল'ব। যিকোনো এটা পিন আপোনালোকে দি দিব। 1 2 3 4 মই চিম্পল দিছোঁ 1 2 3 4 5 6 আৰু পিনটো ক্ৰিয়েট হৈ যোৱাৰ পাছতে আপোনালোকৰ সন্মুখত এনেধৰণে আপোনালোকৰ এপছটো খুলি আহিব। ইয়াত আপোনালোকে স্কিপ গাইড ইয়াত মাৰি দিব। তাৰপিছত ইয়াত চাওক এটা স্কেনাৰ মানে QR কোড খুলি আহিব আৰু QR কোডটোত মাৰিলে আপোনালোকৰ আইডিটো মানে যিখন আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডখন আপোনালোকে দেখিব। ইয়াত শ্বেয়াৰ আইডি যিটো আছে শ্বেয়াৰ আইডি যদি ক্লিক কৰে তেতিয়া আপোনালোকে ইয়াৰ পৰা ডাউনলোড আধাৰ বুলি দেখিবলৈ পাইছে। ডাউনলোড আধাৰত মাৰিলে আপোনালোকৰ আধাৰ কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়ৰ আধাৰ ই-কপি ইজ PDF উইল বি লক এণ্ড 8 ডিজিট পাছৱৰ্ড। ইয়াত আপোনালোকে কণ্টিনিউ মাৰিব। কণ্টিনিউত মৰাৰ পাছতে ইয়াত আধাৰ কাৰ্ডটো আপোনালোকৰ ডাউনলোড হৈ আহি যাব আৰু আধাৰ কাৰ্ডটো ডাউনলোড হোৱাৰ পাছত আপোনালোকে আধাৰ কাৰ্ডখন অপেন কৰিব লাগিব। অপেন কৰিবৰ বাবে কি কৰিব লাগিব, ইয়াত এটা পাছৱৰ্ড থাকে। পাছৱৰ্ডটো কি হ'ব, আপোনালোকৰ নামৰ প্ৰথম নামটোৰ যি 4টা আখৰ আছে এই 4টা আখৰ কেপিটেল লেটাৰত মাৰিব লাগিব। তাৰপিছত জন্মৰ চনটো মাৰিব লাগিব। ইয়াত দেখিবলৈ পাইছে মোৰ আধাৰ কাৰ্ডখন ইয়াত খুলি আহিছে। ইয়াত আধাৰ কাৰ্ডখন এনেধৰণে আপোনালোকে চাব পাৰিব। চিম্পল আপোনালোকে বেক কৰিব। এতিয়া যদি আপোনালোকে যিবোৰ কাম কৰিব বিচাৰিছে সেইবোৰ কৰিবলৈ হ'লে আপোনালোকে হোম স্ক্ৰীনলৈ যাব লাগিব। এতিয়া আমি আধাৰ আপডেট কৰিবলৈ হ'লে আমি অকণমান তললৈ স্ক্ৰল কৰি দিব লাগিব। এনেধৰণে তললৈ স্ক্ৰল কৰিলে ইয়াত চাওক
বহুতখিনি বস্তু আছে ইয়াত মাই আধাৰ আপডেট বুলি এটা আছে সাৰ্ভিস অপচনত আছে এই মাই আধাৰ আপডেটত আমি ক্লিক কৰিব লাগিব ইয়াত কেইবাটা অপচন আছে মোবাইল নাম্বাৰ আপডেট এড্ৰেছ আপডেট নেম আপডেট ইমেইল আইডি আপডেট ইয়াৰ পৰা কিন্তু মাত্ৰ মোবাইল নাম্বাৰ আপডেট এই অপচনটোহে বৰ্তমান খোলা আছে বাকি তিনিটা এতিয়াও এক্টিভ হোৱা নাই এড্ৰেছ আপডেটটোত যদি মাৰো ইয়াত কামিং সুন দেখাব নেম আপডেটটোত কামিং সুন দেখাব ইমেইল আইডি আপডেটটোত কামিং সুন দেখাব এইকেইটা অপচন আৰু কেইদিনমান পাছত হয়তো এক্টিভ কৰি দিব কিন্তু বৰ্তমান এইকেইটা এক্টিভ হোৱা নাই বৰ্তমান আপুনি আপোনাৰ মোবাইল নাম্বাৰটোহে সলনি কৰিব পাৰিব আৰু এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা যে আপুনি যদি আপোনাৰ মোবাইল নাম্বাৰটো সলনি কৰিব বিচাৰে তেতিয়া হলে আপোনাৰ লগত সেই মোবাইল নাম্বাৰটো কিন্তু বৰ্তমান থাকিব লাগিব মানে আপোনাৰ লগত মোবাইল নম্বৰটো যদি আছে তেতিয়াহে আপুনি বেলেগ এটা মোবাইল নম্বৰ এড কৰিব পাৰিব কাৰণ সেই মোবাইল নম্বৰটোত আপোনাৰ ওটিপি যাব আৰু যদি আপোনাৰ সেই মোবাইলটো সিমখন বৰ্তমান হেৰাই গৈছে সেই মোবাইল নম্বৰটো যদি বৰ্তমান আপোনাৰ লগত নাই তেতিয়া হলে আপুনি আধাৰ চেণ্টাৰ নোযোৱাকৈ এই কামটো কৰিব নোৱাৰিব আধাৰ চেণ্টাৰ যাব লাগিব আৰু এতিয়া মোবাইল নম্বৰ আপডেট কৰিবলৈ হলে মোবাইল নম্বৰ আপডেটত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰি দিয়াৰ পাছত ইয়াত চাওক processing time 30 days দেখাইছে কিন্তু বেছি সময় নালাগে 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰতে এইটো মোবাইল নাম্বাৰটো আপডেট হৈ যায় আৰু processing fee এটা দিব লাগিব 75 rupees requirement কারেন্ট মোবাইল নাম্বাৰটো আপোনালোকক লাগিব কারেন্ট মানে যিটো মোবাইল নম্বৰ বৰ্তমান আপোনালোকৰ চলি আছে তাৰপিছত নিউ মোবাইল নম্বৰ যিটো মোবাইল নম্বৰ আপোনালোকে বৰ্তমান এড কৰিব বিচাৰিছে সেই মোবাইল নম্বৰটো লাগিব আৰু কি ষ্টেপ কৰিব লাগিব কারেন্ট মোবাইল নম্বৰ ভেৰিফিকেশন কৰিব লাগিব নিউ মোবাইল নম্বৰ ভেৰিফিকেশন কৰিব লাগিব ফেস অথেন্টিকেশন কৰিব লাগিব তাৰপিছত পেমেন্ট কৰিব লাগিব আৰু completion of request তাৰপিছতে ৰিকুৱেষ্টটো সাবমিট কৰিব লাগিব আৰু এইকেইটা প্ৰসেস কৰি দিয়াৰ পাছতে আপোনালোকৰ 2 ঘণ্টাৰ ভিতৰতে মোবাইল নম্বৰটো সলনি হৈ যাব ইয়াৰ বাবে আপোনালোকে কন্টিনিউ ক্লিক কৰিব লাগিব কন্টিনিউ ক্লিক কৰাৰ পাছতে ইয়াত ওটিপি ভেৰিফিকেশন কৰিবৰ বাবে ওটিপি এটা পেজ আহিব ইয়াত আপোনালোকৰ মোবাইলত এটা ওটিপি যাব ওটিপিটো আনি পুনৰ আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব আৰু ওটিপিটো ফিল আপ কৰাৰ পাছতে আপোনালোকে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পাছত ইয়াত চাওক কারেন্ট ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো আপোনালোকৰ আহি যাব আৰু এতিয়া আপোনালোকে নিউ মোবাইল নাম্বাৰটো ইয়াত এড কৰিব লাগিব নিউ মোবাইল নাম্বাৰ আপুনি যি এড কৰিব বিচাৰে সেইটো ইয়াত এড কৰিব তাৰ পিছতে যেটো তলত সেভ এণ্ড সেট ওটিপি অপচন আছে এই সেন্ড ওটিপিত ক্লিক কৰিব ইয়াত মই নতুন মোবাইল নম্বৰ এড কৰি দি আছো মোবাইল নম্বৰটো এড কৰাৰ পাছত আপোনালোকে সেট ওটিপিত ক্লিক কৰিব সেট ওটিপিত ক্লিক কৰাৰ পাছত আপোনালোকৰ এটা ওটিপি যাব মোবাইল নম্বৰত সেই মোবাইল নম্বৰটো ওটিপিটো যোৱাৰ পাছত আপোনালোকে ওটিপিটো ইয়াত এন্টাৰ কৰিব লাগিব তাৰ পিছত আৰু এই ওটিপিটো আপোনালোকে যেটো নতুন মোবাইল নাম্বাৰ দিব সেই নতুন মোবাইল নাম্বাৰটোত যাব তাৰ পিছতে ওটিপিটো বহোৱাৰ পাছত ভেৰিফাইড ক্লিক কৰিব ভেৰিফাইড ক্লিক কৰি দিয়াৰ পাছতে নিউ নাম্বাৰ ওটিপি ভেৰিফাইড হৈ যাব তাৰ পিছত ফেস অথেন্টিকেশন এতিয়া আপোনালোকে কৰিব লাগিব ফেস অথেন্টিকেশনত ক্লিক কৰিব তাৰ পিছতে ইয়াত বক্সটোত ক্লিক কৰিব তাৰ পিছতে প্ৰসিডত ক্লিক কৰিব পুনৰ আপোনালোকে এনে ধৰণে ফেস অথেন্টিকেশন কৰিব লাগিব আৰু ফেস অথেন্টিকেশন কৰাৰ পাছত এনে ধৰণে যদি আপোনালোকৰ ফেল দেখায় ইয়াত চাওক মোৰ ফেল দেখাইছে লাইভনেস ফেইল্ড ট্রাই এগেইন 3 attempts left মানে ইয়াত মাত্ৰ আপোনালোকে 3টা চান্স পাব 3টা চান্সৰ ভিতৰত যদি কৰিব নোৱাৰে তেতিয়া হলে আপোনালোকে আধাৰ চেণ্টাৰত যাব লাগিব মই পুনৰ ট্ৰাই কৰি আছো ইয়াত চাওক ফেস অথেন্টিকেটেড বুলি আহি গৈছে মানে বৰ্তমান সাকসেস হৈ গৈছে ফেস অথেন্টিকেশন আৰু ইয়াৰ পিছতে এতিয়া বৰ্তমান আপোনালোকৰ পেমেন্ট পেজটো ওপেন হৈ আহিব আৰু ইয়াত চাওক Razor Prayer এটা পেমেন্ট মানে 75 rupees এটা পেমেন্ট কৰিব লাগিব your mobile number update request UIDAI will review your request to change your registered mobile number from আপোনাৰ যেটো কারেন্ট মোবাইল নাম্বাৰ আছে সেইটো দেখাব আৰু নতুন মোবাইল নাম্বাৰটো ইয়াত দেখাব তাৰ পিছতে কনফাৰ্ম এণ্ড পে ক্লিক কৰি আপোনালোকে পেমেন্টটো কৰি দিব আৰু এনে ধৰণে আপোনালোকে পেমেন্ট কৰিব পাৰিব পেমেন্ট কৰিবলৈ আপোনালোকে UPI ID নেট বেংকিং আৰু বিভিন্ন ধৰণৰ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড এইবোৰ ইউজ কৰিব পাৰে এইবোৰ ইউজ কৰি আপোনালোকে পেমেন্ট কৰিব পাৰিব আৰু পেমেন্ট কৰাৰ 2 পৰা 3 ঘণ্টাৰ ভিতৰত আপোনালোকৰ মোবাইল নাম্বাৰটো আপডেট হৈ যাব মোৰ বৰ্তমান মোবাইল নম্বৰ আপডেট কৰিব লগিয়া নাই সেই কাৰণে মই আপোনালোকক পেমেন্টটো কৰি দেখাব নোৱাৰিলো কিন্তু এনে ধৰণৰ যদি মোবাইল নম্বৰ আপডেট কৰিব লগিয়া থাকে তেতিয়া হলে আপোনালোকে এই যেটো প্ৰসেস মই দেখাইছো এই প্ৰসেসটো ফলো কৰি আপোনালোকে মোবাইল নম্বৰটো আপডেট কৰিব পাৰিব মই সকলোখিনি দেখাই দিলো মাত্ৰ পেমেন্টটো কৰা হোৱা নাই পেমেন্টটো কৰাৰ পাছতে আপোনালোকৰ সম্পূৰ্ণ প্ৰসেসটো কমপ্লিট হৈ যাব আৰু এনে ধৰণে আপুনি ঘৰতে বহি আপোনাৰ আধাৰ ডিটেইলছ আপডেট কৰিব পাৰিব যিকেইটা অপচন এতিয়া এক্টিভ হোৱা নাই সেইকেইটা অহা এক মাহ মানৰ ভিতৰত হয়তো আপডেট হৈ যাব পাৰে আপুনি সকলোবোৰ কাম আধাৰ জৰিয়তে কৰিব পৰা হ'ব আৰু ভিডিওটো আজিৰ বাবে ইমানেই আছিল যদি শেষলৈকে চালে যদি ইনফৰমেশনটো ভাল বুলি ভাবিলে ভাল পালে তেতিয়া হলে আপুনি ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওসমূহ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ